তো ভিডিও সিধাই দাৰ্জিলিঙৰ হোটেলৰ পৰা আৰম্ভ কৰিছো আৰু আমি এতিয়া যাব ওলাইছো মল ৰোড চাবলৈ বলক আপোনালোককো দেখাম আৰু এটোৱে হৈছে আমাৰ ৰুম আৰু আমি দাৰ্জিলিঙত যিমান কেইদিন থাকিম গোটেই কেইদিন এটো ৰুমতে থাকিম আৰু আমি এখন হোটেলে বুক কৰিছো আৰু তাকে ভাবিলো আপোনালোককো আমাৰ হোটেলৰ ৰুমটো এবাৰ ভালদৰে দেখাই দিও আৰু এয়া ধুনীয়াকৈ ৰুমটো ভিডিও কৰি মেলি আমি এতিয়া যাব ওলাইছো মল ৰোড চাবলৈ আমি দাৰ্জিলিং গৈ পোৱালে সন্ধিয়া হৈ গৈছিল সেইকাৰণে সেইদিনা আমি আৰু বেলেগ কতো দূৰৰ জায়গা চাবলৈ যোৱা নাই ওচৰতে মল ৰোডটো চাম বুলিয়ে গৈছো আৰু এই সন্ধিয়াটো আমি মল ৰোডটোকে বহুত ধুনীয়াকৈ চালো আৰু আমি যোৱা কেইদিন বহুত ভিৰ হৈছিল কাৰণ সেই কেইদিনতে পূজা বন্ধ আছিল আৰু বহুত মানুহ পূজা বন্ধতে দাৰ্জিলিং ফুৰিব গৈছিল আৰু সেইকাৰণে আমি বহুত ভিৰ পালো মল ৰোডটো আমি ঘূৰি পকি চাই থাকোতে ৰাতি হৈ গ'ল আৰু সেইকাৰণে আমি ৰুমলৈ গুচি আহিলো আৰু আহা সময়তে আমি দুইজনে ৰাতি খাবৰ কাৰণে ভাত লৈ আহিলো আৰু তাকে এতিয়া আমি দুইজনে খাই লওঁ খাই বৈ আকৌ ভিডিওটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিম কালিলৈহে আমি ওচৰে পাজৰে ভালকৈ চাবলৈ যাম আৰু তেতিয়া দেখাম আপোনালোকক যে আমি ক'লে গ'লো আৰু কি চালোগে হেল্ল' এভৰিৱান গুড মৰ্নিং আজি হৈছে আমাৰ দাৰ্জিলিঙত ডে 2 আৰু একদম ৰাতিপুৱাই ওলাই লৈছো আৰু লগতে আমাৰ ব্ৰেকফাষ্টটো আহি গৈছে এতিয়া ৰুমতে খাই লওঁ খাই বৈ আকৌ ক'ত যাওঁ আপোনালোকক দেখাই দিম চাই থাকিব আৰু এয়া আমাৰ হোটেলৰ ওপৰৰ পৰা ভিউ আৰু ইয়াৰ পৰা একদম ভিউটো বহুত ধুনীয়া আহে আমাৰ হোটেলৰ পৰা দাৰ্জিলিঙৰ বহুত ধুনীয়া এটা ভিউ পোৱা যায় সেইকাৰণে আমি ওপৰত গৈ ধুনীয়াকৈ ফটোচটো উঠি মেলি লৈ পেলাই এতিয়া আমি আকৌ ওলাই যাওঁ বুলি আহিছোঁ ওচৰে পাজৰে জেগাবোৰ চাওঁগৈ যিহেতু কালি ৰাতি ইমান ভালদৰে চোৱা নহ'ল প্ৰথমে আমি মল ৰোডৰ ফালেই গ'লোঁ গৈ মেলি গ্লিনেৰিত গৈ পেলাই কিবাকিবি অলপ খালোঁ আৰু যিসকল দাৰ্জিলিং গৈছে তেওঁলোকেতো বহুত ভালদৰে জানেই যে মানে যোনে দাৰ্জিলিং যায় আৰু মল ৰোডত গ্লিনেৰিত সোমাই কিবা নহয় কিবা এটা বস্তু ট্ৰাই কৰেই আৰু আমিও গ'লোঁ যে বেকাৰীৰে কিবা এটা ট্ৰাই কৰোঁগৈ বুলি আৰু তেতিয়াও বহুত ভিৰ আছিলে কিন্তু আমি যোৱা সময়ত ইমান ভিৰ নাপালোঁ বাৰু এনেই গ্লিনেৰিত বহুত ভিৰ হয় আমি দুইজন যেতিয়াই ক'ৰবাত নতুন জেগাত যাওঁ তেতিয়া কোনোবা এদিন এনেকুৱাকৈ লৈ লওঁ সেইদিনা আমি বহুত দূৰত কোনো প্লেন নকৰোঁ আমি যিখিনি জেগাত থাকোঁ তাৰ ওচৰে পাজৰে মানে ঘূৰিম বুলি ঠিক কৰি লওঁ এটা দিন আৰু সেইদিনা আমি দুইজন একেলগে এনেদৰে খোজকাঢ়িয়ে ওলাই যাওঁ কাৰণ গাড়ীত গ'লে সকলোবোৰ ভালদৰে দেখা পোৱা নাযায় সেইকাৰণে মানে আমি এটা দিন এনেকুৱাকৈ লৈ লওঁ য'ত আমি দুইজন মানে নিজৰ ইচ্ছামতে আৰু খোজকাঢ়ি যাব পাৰোঁ আৰু মানে যি মন যায় তাকে চাওঁ য'তে ৰ'ব মন যায় তাতে ৰৈ সেই জেগাখিনিনো কেনেকুৱা সেই জেগাখিনিৰ মানুহৰ কথা বতৰাবোৰনো কেনেকুৱা সেইবোৰ মানে আমি চব চাবলৈ ট্ৰাই কৰোঁ আৰু সেই তেনেকেই আমি দুইজনে মেপ উলিয়াই পেলাই গ'লোঁ আৰু তাৰ ৰাস্তাবোৰ অলপ এক্সপ্ল'ৰ কৰিলোঁ আৰু দাৰ্জিলিঙৰ ৰাস্তাত খোজকাঢ়িলে বহুত ভাগৰ লাগে আমি সেইটোৱে গম পালোঁ আৰু এতিয়া আমি গৈ আছোঁ হেপী ভেলী টি গাৰ্ডেনখন চাবলৈ আৰু বহুত ওখ চাপৰ ৰাস্তা দি আহি আছোঁ ওপৰৰ এইটো ৰাস্তা দি এনেকৈ আহি একদম পূৰা এইটো দি এনেকৈ নামিছিলোঁ আৰু এতিয়া এইফালে এনেকৈ বহুতখিনি যাব লগাইছে তাৰপৰা তাৰ পৰা আহিছিলোঁ এনেকৈ আহি লৈ ৰাস্তা দি এয়া হেপী ভেলী টি ষ্টেট কিন্তু ভিউটো বহুত ধুনীয়া হয় বহুত ধুনীয়া
কিন্তু আহিলোঁ হয়, কিন্তু আমি এতিয়া উঠাৰ কথাটোহে চিন্তা কৰি আছোঁ। বহুত ওপৰত, একদম তাত যাব লাগিব। আৰু তাত আমি অলপ সময় ৰখি টেক্সি এখন লৈ ওপৰলৈ উঠি গুচি আহিলোঁ, কাৰণ আমি মানে যাওঁতে ভাবিছিলোঁ কি আমি ধুনীয়াকৈ যাব পাৰিম, কিন্তু তাত গৈহে গম পালোঁ যে নাই, নোৱাৰি, তাৰ ৰাস্তাবোৰ বহুত ওখ চাপৰ হয়। তাৰ পাছত আমি দুইজনে কিবা এটা খাবলৈ বুলি আহিলোঁ। প্ৰথমে হাজবেণ্ডে চাওমিন খালে, তাৰপাছত মই আহিলোঁ KFC বাৰ্গাৰ খাবলৈ। আৰু দিনটো ধুনীয়াকৈ ঘূৰি পকি আমি দাৰ্জিলিঙৰ মল ৰোডৰ ওচৰে পাঁজৰে বহুতখিনি জেগা চালোঁ আৰু বহুত ভাল লাগিলে। বহুত নজনা কথা শিকিবও পালোঁ, নেদেখা বস্তু দেখিবও পালোঁ। এতিয়া পিছদিনাখনৰ কাৰণে আমি টেক্সি বুক কৰিব আহিছোঁ, কিয়নো পিছদিনাখন আমি অলপ দূৰৈত যাম, তাৰ কাৰণে আমাক টেক্সি লাগিব। পিছদিনাৰ কাৰণে টেক্সি বুক কৰি তাৰপাছত আমি আমাৰ ৰুমত আহি গ'লোঁ, আৰু ৰুমত আহি আমি ডিনাৰ কৰিলোঁ। আৰু কালিলৈ আমি ক'লৈ যাওঁ সেইখিনি আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম।